আৰু এইডাল চাওক প্ৰকাণ্ড অজগৰ আমি স্কুটি লৈ ললো চাওক এয়াই হ'ল উদয়পুৰ আৰু ইয়াত মানে পাৰ চৰাই উৰি থাকে ৰাস্তাত মেঘালয়ৰ দৰে ফিলিংছ আহিছে যেন শ্বিলংহে গৈ আছো এই হুক কেইডাল কিয় আছে হলিউডৰ ফিল্মো শ্বুটিং কৰিছিল ইয়াত এই ডাৱৰবিলাক ধুনীয়াকৈ আহি যায় ইয়াত বৰষুণৰ টাইমত হে গাইছ নিশ্চয় গম পাইছে আমি উদয়পুৰত আছোঁ লাষ্ট ভিডিঅ'বিলাক যদি চাইছে আৰু আজি আমি যাম এটা পাহাৰৰ ওপৰত ধুনীয়া কিলা এটা চাবলৈ গতিকে ভিডিঅ'টো চাই থাকক আৰু আমি আজি গাড়ী ভাড়া কৰি নাযাওঁ স্কুটি বা বাইক পাই ইয়াত তলত ভাড়া কৰি ৰেণ্টত ল'ব পাৰি ড্ৰাইভিং লাইচেঞ্চখন দিলে হৈ যায় গতিকে স্কুটি বা বাইক এখন ল'ম লৈ কিনে ওপৰলৈ যাম পাহাৰৰ ওপৰত কিলাটো আছে তালৈকে যাম গতিকে ভিডিঅ'টো চাই থাকক আৰু আমাৰ লগত বলক আমি স্কুটি লৈ ললো এতিয়া আমি গৈছো সজ্জনগড় ফোৰ্ট স্কুটিৰ ৰেণ্ট লৈছে ইয়াতে 500 টকা আৰু এটা হেলমেট দিছে হেলমেট এটা দিছে আৰু মানে সেই আধা লিটাৰ তেল আছে আৰু এতিয়া পেট্ৰল ভৰাব লাগিব ড্ৰাইভিং লাইচেঞ্চৰ তেওঁলোকে ফটো মাৰি লৈছে আৰু এখন আইডি প্ৰুফ তেওঁলোকে ৰাখি লৈছে এতিয়া পেট্ৰল পাম্পত গৈ কিনে আমি পেট্ৰল ভৰাম তাৰপিছত আমাৰ যাত্ৰা আৰম্ভ হ'ব সজ্জনগড় ফোৰ্টলৈকে আৰু আমি পালোঁ বৰ্তমান এইটো এয়া আছে ক্লক টাৱাৰ মাৰ্কেট এইখন এই মাৰ্কেটৰ মাজতে আছে ক্লক টাৱাৰ মাৰ্কেট ৰাতিপুৱা সোনকালে নুখুলে মানে ইয়াত সোনকালে নুখুলে ৰাতিপুৱা এতিয়া প্ৰায় 10টা বাজিলে 10টা বজাৰ পিছতহে খুলিব মাৰ্কেট লাহে লাহে খুলিব ধৰিছে মাৰ্কেটবিলাক 2এখন দোকান খুলিব ধৰিছে বেছি সংখ্যক দোকানে খোলা নাই আমি স্কুটিত তেল ভৰাই ল'লো ৰ'ব পিছে ইয়াতে তেলৰ যিটোহে দাম 109 টকা আমি 200 টকাৰ তেল ভৰালো 2 লিটাৰো নাপালো বহুত কম ভাবিছিলো আমাৰ তাৰে দৰে দাম বুলি ভাবিছিলো কিন্তু বহুত বেছি দাম ইয়াতে কিন্তু কিয় বা বেছি দাম নাজানো ইয়াতে এতিয়া আমি গৈ আছো সজ্জনগড় ফোৰ্ট বলক কি ধুনীয়া ৰাস্তা দেখাম আকৌ ধুনীয়া ৰাস্তা পাহাৰৰ ওপৰত এতিয়া গৈ পেলাইহে আমি গম পাম কেনেকুৱা ইয়াতে মানে চাৰ্কেল বহুত আছে মাজত ৰাস্তাৰ মাজত গোল গোল চাৰ্কেল বহুত আছে পুৰা কনফিউজিং বহুত ৰাস্তা আছে এতিয়া আমি মানে ৰৈ কিনে চাব লগা হৈছে কোনফালে যাম মেপ চাব লগা হৈছে এতিয়া আমি চাগে ৰাস্তাটো পালো মেইন ৰাস্তাটো পালো চাগে ইয়াৰ পৰা প্ৰায় 9 কিলোমিটাৰ মান যাব লাগিব 9 কিলোমিটাৰ মান যাব লাগিব 4 কিলোমিটাৰ মান মেইন ৰাস্তাৰে যাব লাগিব তাৰপিছত পাহাৰৰ ওপৰত যাব লাগিব কিন্তু স্কুটি লৈছো যেতিয়া আৰু টেনচন নাই ইফালে ভৰাই দিম আৰু স্কুটি টেনচন নাই আজি পুৰা ঘূৰিমে আৰু ট্ৰাফিক মানে আছে যদিও সিমান বেছি নহয় বঢ়িয়া চলাব চাওকচোন আগৰ পিনে চাওক এয়াই হ'ল উদয়পুৰ আৰু ইয়াত মানে পাৰ চৰাই উৰি থাকে ৰাস্তাত আমাৰ তাত যেনেকৈ শালিকা চালিকা উৰি থাকে ৰাস্তাত ইয়াত পাৰ চৰাই উৰি থাকে পাৰ চৰাইবিলাক মানে পোহা নহয় বিন্দাছ এৰি থৈ দিয়া আছে বিন্দাছ ঘূৰি থাকে আৰু ইয়াৰ চাৰিওপিনৰ পৰিৱেশটো ইমান ধুনীয়া ইমান গছ গছনি আছে মানে বিশ্বাসে নহয় ৰাজস্থানতো ইমান গছ গছনি থাকিব পাৰে বুলি মানে আমাৰ অসমৰ নিচিনাই অসমতো ইমান গছ গছনি আছে চাৰিওপিনে আমিও সেউজীয়া পৰিৱেশৰ মাজতে থাকোঁ কিন্তু ভবা নাছিলোঁ ৰাজস্থানত মানে এনেকুৱা পৰিৱেশ আছে বুলি ইমান গছ গছনি আছে বুলি সঁচাকৈ পৰিৱেশটো বহুত বেছি ধুনীয়া এতিয়া আমি ৰাইট চাইডেৰে যাব লাগিব সজ্জনগড় ৰোড আৰু ইয়াৰ পৰা পাহাৰৰ ৰাস্তাটো আমাৰ ষ্টাৰ্ট হৈ গ'ল সজ্জনগড় ফোৰ্টৰ এইখন হৈছে এন্ট্ৰি গেট আৰু এইখন হৈছে বায়'লজিকেল পাৰ্ক যদি আমাৰ সময় হয় ইয়াতো যাম আৰু আমি টিকেট লৈ ল'লো 275 ল'লে 275 ল'লে 55 रुपीस আৰু 210 টকা আৰু গাড়ী আনিলে চাগে কাৰ আনিলে চাগে আৰু বেছি হ'ব এতিয়া বলক তালৈকে গৈ বলক এই যে ৱালবিলাক দেখিছে এইবিলাক মহাৰাণাবিলাকে বনোৱা ৱাল আছিলে সুৰক্ষাৰ কাৰণে চাৰিওপিনে এনেকুৱা ৱাল আছে কেনেকুৱা ষ্ট্ৰং ৱাল চাওকচোন শিলেৰে বনাইছিলে চাওকচোন আৰু এতিয়া এনেকুৱা লাগিছে আমি পিকনিকত গৈ আছো ভূটান চাইডত চাওক ভূটান চাইডৰ পিকনিকৰ স্পটবিলাক এনেকুৱা না তেনেকুৱা লাগিছে পুৰা সৰু ৰাস্তা দুই পিনে জংঘল আৰু এই ৱালবিলাক সজ্জনগড় ফোৰ্টলৈকে আছে চাগে গোটেই ৱালখিনি এইখিনি মানে আগৰ দিনৰ ৰজাবিলাকে নিজৰ সুৰক্ষাৰ কথা কিমান চিন্তা কৰিছিলে চাওকচোন ৱালবিলাক কিমান পইচা গৈছিল কিমান খৰচ গৈছিল বা কিমান পাহাৰৰ মাজে মাজে ৱাল ওপৰৰ পৰা ভিউটো চাওক আমি বহুত ওপৰত আহিছোঁ আৰু ওপৰত যাবই আছে মেঘালয়ৰ দৰে ফিলিংছ আহিছে যেন শ্বিলংহে গৈ আছোঁ পুৰা তেনেকুৱাই ৰাস্তা অকা পকা ৰাস্তা চাৰিওপিনে পাহাৰ অকল গছবিলাক ইয়াত মানে অলপ ৰঙা টাইপৰ মানে গৰমটো বেছি নাই ইয়াত এতিয়া বাৰু ঠাণ্ডাৰ দিন কিন্তু গৰমটো বহুত বেছি তো গাইজ আহি এটা ভিউ পইণ্ট পালোঁ ধুনীয়া ভিউ পইণ্ট এটা পালোঁ আৰু মানে ৰাস্তাটো পুৰা থিয় সেইকাৰণে স্কুটিখনক অলপমান ৰেষ্ট দিছোঁ আৰু ভিউটো চাওক ইয়াৰ চাওক ভিউটো আৰু তাৰ পৰা দেখাই আছোঁ ৰ'ব ইয়াত লিখা আছে মহাৰাণা প্ৰতাপ নেচাৰ ট্ৰেইল আৰু এটা বাঘৰ চিম্বল আছে মহাৰাণা প্ৰতাপ বাঘ টাইপ আছিল নেকি একদম আৰু ইয়াৰ ভিউটো চাওক কিমান ধুনীয়া ভিউ লাগিছে একদম চাওক বাকী যিয়ে নহওক এতিয়া আমি ওপৰৰ পিনে যাম আৰু সজ্জনগড় ফোৰ্টটো চাওঁ বলক
পাৰ্ক কৰি থ'লোঁ আমি আৰু আপোনালোকে যদি গাড়ী লৈ আহে টেনশ্যন নাই চাওকচোন কিমান পুৰা পাৰ্কিঙৰ পুৰা ডাঙৰ এৰিয়া আছে আৰু এটা কথা কওঁ আৰু মেইন কথাটো হ'ল যদি মানে বাইক বা স্কুটি চলোৱাৰ কনফিডেঞ্চ নাই ইয়াত নানিব মানে পিছত আহি গম পালোঁ ৰাস্তাটো পূৰা এনেকুৱা ইমান মানে ডেঞ্জাৰ বহুত ডেঞ্জাৰ একদম চাই চিন্তি একদম চলাব লাগে আৰু মানে আপুনি ভৰিৰ তলত পেলালেও স্কুটি পিছপিনে টানি লৈ যাব মানে একে হুঁচাতে আনিব লাগিব এনেকুৱা টাইপৰ মানে থিয় একদম আৰু পূৰা টাৰ্ণিং দীঘল দীঘল টাৰ্ণিং গতিকে যদি পাৰে ইয়াৰ লোকেল গাড়ীতে আহিব মইতো ছাজেষ্ট কৰিম স্কুটি নানিব যদি কনফিডেঞ্চ নাই স্কুটি নানিব একদম চিৰিৰে এণ্ট্ৰি কৰিলোঁ সজ্জনগড় ফৰ্টত আৰু আহি কিনে দেখিলোঁ এই ৱালবিলাক চাওকচোন চাওকচোন এইবিলাক পাথৰ দেখিছেনে এইবিলাক শিল আৰু প্লাষ্টাৰৰ ঠাইত বা কি প্লাষ্টাৰ টাইপৰ এইবিলাক কিহেৰে বা বনাইছিল বনাইছে চাওকচোন এইবিলাক চিমেণ্টটো নহয় কিবা বেলেগ এইবিলাক চব পাথৰ এইবিলাক চব পাথৰ দেখিছেনে বলকচোন ওপৰলৈকে যাই চাওঁ কি যাদু দেখা পাব বাৰু প্লেচটো বহুত প্লেচটো কিন্তু বহুত ধুনীয়া মানে পাহাৰৰ ওপৰত যে সেইকাৰণে একদম মানে উদয়গড়ৰ চবচে পিক পইণ্ট এইটো আৰু চাওক এই চাওক ফৰেনাৰ বহি আছে ইয়াত আহি এইটো দেখিছেনে সেইটো ৰাস্তাৰে আমি আহিছোঁ এইবিলাক গাড়ীবিলাক আহি আছে চাওক কেনেকুৱা ৰাস্তা একদম ঘূৰা পকা আৰু অলপ দূৰ শ্বিলঙৰ নিচিনা কিন্তু অলপ দূৰ আহি কিনে শ্বিলঙতকৈ ডেঞ্জাৰ বহুত টাৰ্ণিং মানে থিয় টাৰ্ণিং একদম ইউ টাৰ্ণ এইটো চাওক লেক পিছলা আমি য'ত আছোঁ আমাৰ হোটেল আছে তাত পিনে সেইটো ছাইডত আৰু এইটো ফতে চাইকেল লেক ইয়াত আমি যোৱা নাই যাম নেক্সট ভিডিঅ'ত ইয়াত দেখাম ইয়াত মানে ভিউ পইণ্ট বহুত আছে মানে ইয়াৰ পৰা গোটেই উদয়পুৰখন দেখা পোৱা যায় আৰু এইটো দেখিছেনে পিছপিনে কিমান ধুনীয়া ইয়াৰ কাহিনীটো কৈ আছোঁ এইটো কোনে বনাইছিল কিয় বনাইছিল কৈ আছোঁ ফাৰ্ষ্ট আগতে চাই লওকচোন ভিউবিলাক চাই লওক কি ধুনীয়া এইটো চাওক আৰু ওপৰৰ পৰা মানে চব দেখা পায় এতিয়া আমিতো অলপ তলত আছোঁ ওপৰত গৈ কিনেহে আচল ভিউটো দেখা পাম বলকচোন তালৈকে যাওঁ এতিয়া আৰু এইপিনেৰে আমি এতিয়া যাম ভিতৰলৈকে এইখন হ'ল মেইন এণ্ট্ৰি গেটখন বলকচোন ভিতৰলৈকে যাওঁ এতিয়া এই হুক কেইডাল কিয় আছে আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন কিন্তু নিশ্চয় হাতী নহ'লে ঘোঁৰা বান্ধাৰ কাৰণে আছিল এই আছিল চাগে সেইকেইডাল ইয়াতো আছে এই চাওক হুক নিশ্চয় হাতী বা ঘোঁৰা বান্ধিছিল ইয়াত এনেকুৱাকৈ চোতালখনত মানে হুক বান্ধি থৈ দিয়া আছে ইয়াত হুক লগাই থৈ দিয়া আছে ফিক্স কৰি কিনে বলকচোন ভিতৰত কি আছে চাওঁ আৰু ভিতৰত সোমাই এনেকুৱা কিছুমান পেইণ্টিং দেখা পালোঁ গছ গছনি আৰু চৰাই চিৰিকটিৰ ধুনীয়াকৈ নামবিলাকো লিখি থোৱা আছে ইয়াত এইটো হ'ল মহাৰাজা সজ্জন সিঙৰ মূৰ্তি এটা বনাই থৈ দিয়া আছে মহাৰাজা সজ্জন সিঙে ইয়াৰ এই পেলেচটোৰ নিৰ্মাতা আৰু ইয়াত চাগে ফাউণ্টেইন আছিল এইবিলাক বন্ধ কৰি থৈছে আৰু এইডাল চাওক প্ৰকাণ্ড অজগৰ কিন্তু ডুপ্লিকেট আৰু আৰাৱলী পৰ্বতত অজগৰ হওক বা এইবিলাক যিবিলাক জন্তু দেখুওৱা হৈছে ইয়াত মানে মিউজিয়াম হিচাপত থৈ দিছে এইবিলাক চবখিনি মানে আৰাৱলী পৰ্বতত এইবিলাক চব পোৱা যায় সেইকাৰণে ইয়াত মিউজিয়াম টাইপত ধুনীয়াকৈ বনাই দিছে এয়া চাওক বাঘে বান্দৰ এটা খাই আছে মানে বায়'ডাইভাৰ্চিটিখিনি সম্পূৰ্ণকৈ ইয়াত ধুনীয়াকৈ দেখুওৱা হৈছে শ্ব'পিচ কৰা হৈছে আৰু এই সকলোবিলাক এইবিলাক চব ফাউণ্টেইন আছিল এনেকুৱা এতিয়া বন্ধ আছে বাৰু আৰু ওপৰৰ পিনে চাওক ইমান ধুনীয়া আৰ্কিটেক্সাৰ কিন্তু সঁচাকৈ মানিবলগীয়া ইমান পাহাৰৰ ওপৰত কোনে কেনেকৈ যে বনাইছিল এতিয়া আমি ওপৰত যাম ওপৰত যোৱা ৰাস্তাটো চাওকচোন চিৰিবিলাক সেই সময়তে এনেকুৱা ঘূৰাই ঘূৰাই চিৰি বনাইছে এইটো খুটা নেকি নে এইটো খুটা এইটো বেয়া কাম কৰিছে এইবিলাক কিয় লিখিব লাগিব মানে আমাৰ ইণ্ডিয়াৰ মানুহবিলাক উপায় নাই আৰু চাওকচোন এইবিলাক নতংকি এতিয়া ওপৰত আহি পালোঁ আৰু এইবিলাক চাওক এইবিলাক এতিয়া বন্ধ কৰিছে মানে আগত ভাঙা আছে অলপ আৰু ইয়াত ওলাই পৰিব পাৰে কোনোবা ৰিক্সি না সেইকাৰণে এইবিলাক বহুত বছৰ পুৰণি সেইকাৰণে ফেঞ্চিং লগাই দিছে ইয়াত আৰু এইপিনে কি আছে চাব লওকচোন আৰু এইখন এখন ৰাজস্থানৰ পাৰম্পৰিক ভিলেজ এখন দেখুওৱা হৈছে গাঁও এখন এইবিলাক ট্ৰাইবেলৰ গাঁও এখন দেখুওৱা হৈছে এইখন পাহাৰখন যিখন পাহাৰত আমি আছোঁ হয়তো এতিয়াও ট্ৰাইবেলবিলাক আছেনে নাই নাজানো ভালদৰে ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে ট্ৰাইবেলবিলাকৰ বিষয়ে একদম ওপৰৰ পৰা ভিউটো চাওক ৰজাই কিজানি ইয়াত আহি কিনে ওপৰৰ পৰা এনেকৈ চাই থকা আছিলে মেঘবিলাক এতিয়া আপোনালোকক ক'ম এই মেহেলটোৰ যি হিষ্ট্ৰী জড়িত আছে হিষ্ট্ৰীটো আপোনালোকক ক'ম এই মেহেলটো বনাইছিলে মেৱাৰ ৰাজবংশটো উদয়পুৰৰ যিখিনি বা ৰাজস্থানৰ যিখিনি ৰজা আছিলে সকলোবিলাক মেৱাৰ ৰাজবংশৰে আছিল মেৱাৰ ৰাজবংশৰ ৰজা সজ্জন সিঙে এই মেহেলটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলে
আচৰিত কথা এটা যে যেতিয়া তাৰমানে সজ্জন সিঙে এই মেহেলটো বনোৱাৰ সপোন দেখিছিল তেতিয়া তেখেতৰ বয়স আছিল মাত্ৰ 15 বছৰ আৰু যেতিয়া মানে 15 বছৰত সপোন দেখিছিলে কিন্তু তেখেতৰ বয়স যেতিয়া 25 বছৰ তেতিয়াহে এই মেহেলটো বনোৱা নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল আৰু তেতিয়া আছিল প্ৰায় 1800 শতিকাৰ সময়ত এইখিনি এইটো যিহেতু পাহাৰৰ ওপৰত অৱস্থিত ইয়াৰ পৰা ডাৱৰৰ এটা বিৰাট ধুনীয়া দৃশ্য তাৰমানে উপভোগ কৰিব পৰা যায় আৰু সেই দৃশ্যটো উপভোগ কৰাৰ কাৰণে সজ্জন সিঙে ইয়াত ভাবিছিলে বোলে ইয়াত মই আহি কিনে এনেকুৱা এটা মেহেল নিৰ্মাণ কৰিম তেতিয়া ধুনীয়া বিন্দাস ইয়াৰ পৰা ডাৱৰৰ দৃশ্য উপভোগ কৰিব পাৰিম কিন্তু কি কৰিব আৰু বিধিৰ বিপাক 25 বছৰ বয়সত তেখেতে আৰম্ভ কৰিলে কিন্তু তাৰ পিছতে তেখেতৰ মৃত্যু হ'ল আৰু যেতিয়া 25 বছৰ বয়সত মহাৰাজা সজ্জন সিঙৰ মৃত্যু হ'ল তেতিয়া মহাৰাণা ফতেহ সিঙে তেওঁৰ এই আধৰুৱা সপোনটো পূৰণ কৰিলে এই পেলেচটো নিৰ্মাণ কৰিলে আৰু যিহেতু এইটো মনচুনৰ কাৰণে মানে বৰষুণৰ দৃশ্য এটা ডাৱৰৰ দৃশ্য এটা চোৱাৰ কাৰণে বনোৱা হৈছিল সেইকাৰণে এইটোক মনচুন পেলেচ বুলিও কোৱা হয় আৰু এইটো আৰাৱলী পৰ্বতত অৱস্থিত এইখন যিখন পাহাৰ আছে আৰাৱলী পৰ্বত বুলি কয় আৰু সমুদ্ৰ পৃষ্ঠৰ পৰা 3100 ফুট ওপৰত আছে এইটো মানে আচৰিত সেই সময়ত না জেচিবি আছিল নে ডাম্পাৰ আছিল কিন্তু ইয়াত বস্তুবিলাক কেনেকৈ আনিছিল আৰু বান্দৰটো চাওক ইয়াত বান্দৰ দৌৰি আছে এইটো বান্দৰটো চাওক মোবাইলটো লৈ নগ'লে হ'ল মোবাইলটো লৈ নগ'লে হয় মোবাইলটো যদি লৈ যায় ভিডিঅ'টোতো দেখাই নাপাব বাৰু যিয়ে নহওক এই বস্তুবিলাক আনিছিল কেনেকৈ নিশ্চয় হাতীত আনিছিল কাৰণ হাতীৰ বেৰিয়াবিলাকো দেখিছোঁ তাত বনাই থৈ দিয়া আছে মানে পাক্কাত বনাই থৈ দিয়া আছে হাতীবিলাক বান্ধা আৰু নিশ্চয় আপোনালোকে হলিউডৰ ছুপাৰষ্টাৰ জেমছ বণ্ডক জানে জেমছ বণ্ডৰ এখন ফিল্ম বহুত বছৰ আগতে আজিৰ পৰা প্ৰায় 25-30 বছৰ আগত চাগে ফিল্মখন ওলাইছিল অক্টোপুচি নামৰ ফিল্মখন ইয়াত শ্বুটিং হৈছিলে নেটত মাৰি চাব পাই যাব হলিউডৰ ফিল্মো শ্বুটিং কৰিছিল ইয়াত কি হ'ব ৰাজস্থান এইখন আৰু মানে ইয়াৰ আৰ্কিটেকচাৰ মানে মানিবলগীয়া এটা বস্তু চাওকচোন এইবিলাক যিবিলাক ফ্লেট আছে এইবিলাক চাওক চব নাম্বাৰিং কৰা আছে এইবিলাক চব নাম্বাৰিং কৰা আছে কিবা বেলেগ লেংগুৱেজত লিখা আছে নাজানো কি এইবিলাক চব নাম্বাৰিং আৰু দেখাই আছোঁ চব এনেকুৱাকৈ নাম্বাৰিং কৰা আছে কোনটো নাম্বাৰত মানে কোনখন প্লেট পৰিব চব মানে ডিজাইন কৰি থোৱা আছে সেইকাৰণে চব নাম্বাৰ কৰি ওপৰত আনিছিলে মানে হাতীৰে চাগে আনিছিলে কেনেকুৱা এটা আৰ্কিটেক্ট কিমান ব্ৰেইন আছিল সিহঁতৰ ভাবিবলগীয়া একদম চেলিউট ৰাজা যিহেতু এই পেলেচটো পাহাৰৰ ওপৰত দেখিছেনে পাহাৰৰ কিমান ওপৰত এইবিলাক চাওক পাহাৰৰ কিমান ওপৰত সেইকাৰণে মানে ইয়াত পানীৰ অভাৱ না পানীৰ অভাৱটো পূৰণ কৰিবলৈ কি কৰিব লাগিব পানী টেংকি বনাই কিনে তাত ষ্ট'ৰ কৰিব লাগিব তাৰ ব্যৱস্থাও কৰিছে দেখাই আছোঁ চাওক এইবিলাক দেখিছেনে এই লাইনবিলাক দেখিছে এইবিলাক ওপৰৰ পৰা পানীবিলাক আহি কিনে এনেকৈ পানী এইবিলাক তলত টেংকি বনোৱা আছে টেংকিত ষ্ট'ৰ হৈছিলে আৰু ইয়াৰ কেপাচিটি পানীৰ যিটো কেপাচিটি মানে বৰষুণৰ পানীবিলাক তাৰ পৰা আহি কিনে তাত ষ্ট'ৰ হৈছিলে আৰু পানীৰ কেপাচিটি আছিলে 1,95,000 লিটাৰ ইমান ডাঙৰ টেংকি তলত বনোৱা আছে এইবিলাক তলৰ এৰিয়াবিলাকত টেংকি বনোৱা আছে ধুনীয়াকৈ টেংকি বনাই থৈছে কিমান মানে ভাবিলে সঁচাকৈ আচৰিত লাগে ইমান টেকন'লজি কেনেকৈ পাহাৰৰ ওপৰত মাটি খান্দি কিনে তাত টেংকি বনাই কিনে আৰু তাত পাক্কা কৰিছে শিলেৰে পথাৰেৰে পাক্কা কৰিছে মানে এতিয়াৰ দিনত চাগে অসম্ভৱ এনেকুৱা কাম কৰা আৰু এই পেলেচটোৰ পৰা ভিউ চাওক ৰজাই ইয়াত আহি কিনে মানে মনচুন টাইমত বৰষুণৰ ছিজনত মানে ইয়াৰ পৰা ভিউ লোৱা আছিল এই ডাৱৰবিলাক ধুনীয়াকৈ আহি যায় ইয়াত বৰষুণৰ টাইমত আৰু এইবিলাক গোটেই উদয়পুৰখন এই দেখিছেনে লেক পিছলা আৰু এইপিনে চব পাহাৰ চব তো গাইজ পেলেচটো চোৱা হৈ গ'ল প্ৰায় 2 ঘণ্টামান ইয়াত কটালোঁ টাইম ফটো উঠিলোঁ এতিয়া নেক্সট এঠাইত যাম নেক্সট ভিডিঅ'ত দেখা পাব তো আজিলৈ মানে বাই